নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ NB চেনেলৰ অন্য এটি ভিডিঅ'লৈ দেখুৱাম আজি অন্য দিনৰ দৰে আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে অকণমান বৰ বেছি দূৰলৈ নহয় তথাপিও অকণমান যাম ফুৰিবলৈ লং জাৰ্ণি এটা আছে বুলি গতিকে আজি সেই দিনটো আজি আৰু ওলাইছোঁ এতিয়া আমি কোন কোন গৈছোঁ ক'লৈ গৈছোঁ সকলোখিনি আপোনালোকক দেখুৱাম জনাম গতিকে চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকৰ অনুৰোধ যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সেই যে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব এতিয়া সদ্যহতে বৰ্তমান আছোঁ মই মোৰ লগত এইফালে মা ওলালোঁ আৰু আমি কৈ দিয়া ওলালোঁ তাৰপিছত আছে আৰু আগলৈ এগৰাকী এয়া ডাঙৰ বা আৰু দুটা আছে পালোৱান আগলৈ মই অলপমান আগলৈ গৈ দেখুৱাম তাহাঁতি বেগটো লৈ একদম সেইখিনি পালেগৈ হ'ব সেইখিনি পালেগৈ আৰু এতিয়া তেন্তে গৈ আছোঁ দেখুৱাই থাকিম চাই থাকিব আৰু কোন কোন যাব সেয়াও অকণমান দেৰি পিছত জনাই আছোঁ আৰু এতিয়া এয়া তেওঁলোক অকণমান আগত আহিলে দেখাইছে বাহাতি আহি মোলৈ ৰৈ আছে ৰৈ দিলে যে গৈ থাক কি হ'ল ইয়াতে উঠিম বৈ চাব পাৰোঁ কিবা এটা ল'ব লাগে দোকানত সোমাওঁ তাৰপিছত অকণমান এই পৰাগক চুলিও কাটাৰ কথা ভাবিছোঁ যদি সম্ভৱ হয় সমূহ মিলে আমি এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা বাছত যাম তাৰ পৰা কিহত যাম আৰু ক'ৰ পৰা আমাৰ লগত কোন যাব সেইখিনিও আপোনালোকক দেখুৱাম গতিকে চাই থাকিব দেই আৰু এতিয়া আহিয়ে দেখা পাইছোঁ ইমান ধুনীয়াকৈ ইয়াত চাওক পেপা প্ৰাইজবোৰ ওলাই আছে দেখা পাইছে পেপা এইফালে বিহু সময়ত যিহেতু পাহি সকলোখিনি MS তিনিআলিত এই দোকানখন আহিয়ে দেখা পালোঁ এই সামগ্ৰীবোৰ দেখিলে ভালে গগনাও আছে দেখোন দাদা গগনা কেনেকৈ হা 200 টকা ন এয়া গগনাও দেখা পাইছোঁ এইবোৰ দেখিলে আচলতে বিহু ল'ব লাগিব পিছত আহি এতিয়া যিহেতু ফুৰিবলৈ গৈছোঁ আমাক হেৰি চেণ্ডেল দেখাওক না চেণ্ডেল এযোৰ দেখাওকচোন ইয়াৰ কাৰণে চেণ্ডেল এযোৰ লয় বোলে গতিকে এতিয়া চেণ্ডেল এযোৰ চাই লওঁ তাৰপাছত এই ইয়াৰ কাৰণে এতিয়া অকণমান ৰখিছোঁ ইয়াত এইটো হ'ল MS তিনিআলি আমি বাছ উঠিমগৈ সৌখিনি দেখি পাইছে অট'খন ৰৈ আছে যে তাতে আমি বাছ উঠিম তাৰপিছত যাম ডিব্ৰুগড়লৈ ডিব্ৰুগড়ৰ পৰা কিহত যাম কেনেকৈ যাম আৰু কোন যাব ডিব্ৰুগড়ৰ পৰা পিছে কোনো নাযায় তাৰ শিৱসাগৰৰ পৰা যাব তো শিৱসাগৰত আমি লগ হ'ম তো গতিকে সেয়া জানিবলৈ চাই থাকিব আৰু এইফালে পৰাগ মানে মোৰ ভাগিন ডাঙৰ বাইদেউ ল'ৰা চুলি কাটিব আছিলে সেই এনেকৈ চুলি কাটিছোঁ তাৰপিছত জোনাকৰো চাইছিলোঁ কি নাকাটে কাটিবলগীয়া নাই মানে হ'ব পাৰিব আৰু এনেকৈ তো কাটিবা নেকি অকণমান কিনাই সি নাকাটে তাৰপিছত যিহেতু অকণমান লং জাৰ্ণিং হয় গতিকে এনেকৈ সাধাৰণভাৱে ওলাই মেলি গৈছোঁ যাওঁ এতিয়া ইয়াত বেকাৰী দোকানলৈ আহিলোঁ কিবা এটা লৈ লওঁ আৰু এতিয়া লৈ লৈছোঁ মই মানে ৰাস্তাত যিহেতু অকণমান দূৰ জাৰ্ণিং বুলি কৈছে যিহেতু গতিকে দূৰ জাৰ্ণিং হ'লে অকণমান লাগে কিবা কিবি খাওঁ নাখাওঁ এনেকৈ লৈ লৈছোঁ কি অকণমান চাহ বনাই লৈছোঁ আচলতে মই সেয়া আপোনালোকক নেটৱৰ্ক খোৱালোঁ যিকি নহওক এনেকৈ লৈ লৈছোঁ অকণমান আৰু গৈ মেলি থাকোঁতে যেতিয়া আমনিদায়ক নিচিনা লাগে সময়বোৰ তেতিয়া আচলতে এনেকৈ হাতত কিবা এটা থাকিলে সুবিধা হয় ভালো লাগে সময়বোৰ পাৰ কৰিবলৈ আৰু আহিয়ে ফাইনেলি দেখিছে বাছত উঠিলোঁ বাছত ভিৰ নহয় আমি গোটেইখিনি সোমাই ফিৰি এইফালে পৰা চুলি কাটি হৈ গ'ল তাৰপিছত এইফালে মা আৰু গোটেইখিনি একেলগে বহিছোঁ আমি বা ইয়াত বহিছে আৰু আমি ইয়াত এনেকৈ বেগৰ টোপোলা ক'ৰবাত গ'লে বেগটো থাকেই আৰু ডাঙৰ বেগটো পাহৰি থাকিবি আকৌ গ'ল লওক আমাৰ লং জাৰ্ণি লগত আপোনালোককো লৈ যাম কি দেখুৱাইছা ধন পৰাগ দাদা কি দেখুৱাইছা তোমাৰ স্কুলখন জোনাকৰ স্কুলখনৰ গেট এইফালে দেখা পোৱা যায় এইখন হৈছে জোনাকৰ স্কুলৰ গেট এয়া ভালকৈ দেখাব পৰা নাই এইখনে হৈছে মেইন গেটখন ইয়াৰ ভিতৰতে আছে জোনাকৰ স্কুলখন তাকে পৰাগক দেখুৱাই আছেহি আৰু আমি গৈ আছোঁ এনেদৰে আমাৰ যাত্ৰা আৰম্ভ বহি আছে আমাৰ আগত আৰু আমি বহি আছে এইফালে পিছফালৰ চিটত এইফালে আমি জোনাক পৰা মা আৰু মই আমি চাৰিজন একেলগে বাইদেউ একেলগে বাৰু কিন্তু এটা চিট আগত এইফালে তেওঁ নাহিলে লাষ্টৰ চিটলৈ মানে আগত থাকি তাকে মই কৈছোঁ মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ লাষ্টৰ ফালে বহিছিলোঁ সেইকাৰণে মই লাষ্টৰ ফালে আহিলোঁ
আমি কিহত যাম আৰু কোন কোন যাব এই সকলোখিনি জানিবলৈ হ'লে চাই থাকক শেষলৈকে। কিবা ক'বা মোৰ নিচিনা কোৱা হওক কিবা মায়ে একদম মনে মনে থাকে এনেকেই আৰু পালোৱা দুটা সেয়া কিবা ক'বা নে তোমালোক খোজ গ'ল নাহে আকৌ কি বোলে আৰু পৰা তুমি চাই থাকিব বুলি কওক দেখুৱাওঁ মানুহে চাই থাকিব ক'ত যাওঁ ব'লা। আৰু এতিয়া আমি পানীপুৰ ষ্টেচন যাম যিহেতু গতিকে বাছৰ পৰা আমাৰ বাছৰ যাত্ৰা ইমানতে সমাপ্ত মানে ইয়াৰ পৰা নামোইম বেগটো হ'ল পাৰিবি ধুন আহিছেনে আহা তোমাৰ বেগটো আৰু এতিয়া আমাৰ ইয়ালৈকে আছিল যাত্ৰা বাছত আছে অঁ লৈ নাযাবা ধুন আহা কিনাৰ হৈ দিবা দেই কিনাৰ হৈ দিয়া বেটা কিনাৰ হোৱা বেটা বাছ একদম হেৰি ৰখিব গাড়ীখন গৈ লওক ৰখিব দেই এইখন চোৱা ইমান কিনাৰ দি মুঠতে উপায় নাই আৰু অঁ আহা ঠিক আছে এতিয়া তেন্তে আমি যাওঁ ষ্টেচন আহা গাড়ীৰ ভিৰ পূৰা এইটো সময়ত হৈ অৱস্থা আমি এতিয়া যাম সেইটো চাইডে আৰু আহা হা কিনাৰে আহা বেগ চেগ হাতত লৈ এনেকৈ মুঠতে ব'লা। আৰু এতিয়া বাণীপুৰ ষ্টেচনলৈ আমি যাব লাগিব বেটেৰী ৰিক্সা নতুবা অ'টো এনেকৈ ল'ব লাগিব আৰু এতিয়া আমি সুধি চাম বাণীপুৰ ষ্টেচন আৰু এতিয়া আমি বেটেৰী ৰিক্সাখন লৈছোঁ আৰু বেটেৰী ৰিক্সাখন আমি গোটেইখিনিয়ে মুঠতে ভৰ্তি এনেকৈ এফালে মা জোনাক পৰা আৰু মই বহিছোঁ এফালে বা বহিছে এতিয়া বেটেৰী ৰিক্সাত যাম বলক। আৰু এতিয়া পালোহি এয়া হৈছে ডিব্ৰুগড় বাণীপুৰ ষ্টেচন আৰু এইফালে মা বা সকলো এনেকৈ আৰু মই এইফালে এনেদৰে আহি পালোঁ বহুত ধুনীয়াকৈ মানে ট্ৰেইনৰ জাৰ্ণি বহুত দিন হ'ল কৰাই নাই বহুত দিন মানে বছৰ হ'ল তাৰপিছত ভাবিছোঁ সময়মতে যদি নাপাওঁ ভয়ো লাগে এতিয়া ধুনীয়াকৈ আমি পালোহি 2:20 আছে আমাৰ ট্ৰেইন আৰু এতিয়া বাজিছে 1:20 গতিকে ধুনীয়াকৈ পাইছোঁ বুলি ভাবিছোঁ আৰু এতিয়া তাকে অকণমান দেখুৱালৈ চাওক এইফালে ভৰ্তি আৰু এতিয়া মই টিকেট কৰিব লাগিব নহয় টিকেট কৰি লওঁ দেখুৱাইছোঁ আপোনালোকে এয়া হৈছে বাণীপুৰ ষ্টেচন বাহিৰৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিছোঁ বাহিৰৰ দৃশ্যাংশসমূহ এনেধৰণৰ আৰু এই বাণীপুৰ ষ্টেচনলৈ অৱশ্যে মই প্ৰথম আহিছোঁ দেই আজি প্ৰথম আহিছোঁ ইয়াৰ পৰা মই আজি ফাৰ্ষ্ট জাৰ্ণি ষ্টাৰ্ট কৰিম মানে ডিব্ৰুগড়ৰ পৰা ঠিক আছে চাই থাকিব আৰু এইফালে ইয়াত টিকেট কাটিব লাগিব ভিৰটো যথেষ্ট তথাপিও মাজে মাজে এনেকৈ গৈ টিকেট কাটি লওঁগৈ আৰু টিকেট কাটিলোঁ টিকেট কাটি মেলি এতিয়া মুঠতে গৈ থাকিম বলক। আৰু এতিয়া এইফালে ট্ৰেইনলৈ এনেদৰে আমি ৰৈছোঁ মই পিঠে প্ৰথম দেই তাৰপিছত এতিয়া আমাৰ ট্ৰেইন আছে 2:20 গতিকে 2:20লৈকে ৰ'ব লাগিব আৰু এতিয়া বেগ ভৰাই দিছোঁ এইফালে সিহঁতি দুটা বেলেগ হৈ ক'লৈ যাবা টয়লেট যাবা অঁ আমাৰ মহাশয় টয়লেট যায় গতিকে যাব লাগিব আৰু তহঁতিও যাবি নেকি কোনোবাই বাহিৰত যাবি নি যাবি আৰু এতিয়া এয়া আমি ফাইনেলি ট্ৰেইনত উঠিলোঁ আৰু উঠি আমাৰ বহিলে তাৰপিছত সকলো ওলাই গৈ আপোনালোকক দেখুৱালোঁ এয়া আৰু আমাৰ পালোৱান দুটা গৈছে এইটো চাইডে আৰু এতিয়া এয়া আমি এনেদৰে বহি আছোঁ আমি সকলোৱে একেলগে তাৰপিছত কথা এটা ক'ম দেই মই এতিয়া ভিডিঅ'টো অন কৰা কাৰণ সেইটোৱে সময় হৈছে এতিয়া 1 বাজিবলৈ প্লিজ আমাৰ ট্ৰেইনখন এৰিব 2:20 আৰু আহিলেও প্ৰথমে ট্ৰেইনখন আছিল মইতো আপোনালোকক ইয়াৰ আগৰ ক্লিপত কৈছিলোঁ যে ডিব্ৰুগড় বাণীপুৰ ষ্টেচনৰ পৰা আজি প্ৰথম আমি ট্ৰেইনৰ যাত্ৰা আৰম্ভ কৰিম আজি প্ৰথম তাৰপিছত সেয়া আহিলোঁ ট্ৰেইনখন দেখা পালোঁ কিন্তু এইখনে যে ট্ৰেইন উঠিব লাগিব আমি জনা নাছিলোঁ আমি আৰামছে আহি জিৰণি কোঠাত মই বহি আছোঁ তাৰপিছত অকণমান কিবাকৈ বাহিৰত যাবলৈ বুলি মাৰ লগত গ'লোঁ তাৰপাছত ট্ৰেইনখনত কেনেকৈ গম পালোঁ বাৰু মানে হেৰি মৰিয়ানী শব্দটো লিখা আছিল দেই
তাৰপিছত মানে অকণমান মনত কিবা ডাউট হ'ল যে এইখনে নেকি তেতিয়া সুধিলোঁ তেতিয়া কৈছে যে এইখনে হয় আমি কিন্তু গম পোৱা নাছিলোঁ আৰু নুসোধাকৈ যদি এনেকৈ বহি থাকিলোহেঁতেন হয়তো ট্ৰেইনখন গুচি গ'লহেঁতেন তো সেয়ে মই বোলো এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ এনেকুৱা এটা অনুভৱৰ পৰা হয়তো আপোনালোকৰ কাৰোবাৰো যদি এনেদৰে হয় প্ৰথম তেতিয়া হয়তো বহি নাথাকি যে সোধোঁ তেনেদৰে আগবাঢ়িব সেইকাৰণে আপোনালোকক জনালোঁ মোৰ লগত এতিয়া বৰ্তমান কি হৈছিলে খুব হাঁহি উঠিছিল ভয়ো লাগিছিল মানে ট্ৰেইনখন যদি গুচি যায় তেতিয়া কি হ'ব গতিকে খুব ভয় এটা লাগিছিল ট্ৰেইনখন যদি গুচি যায় গতিকে দেৰি হ'ব নেকি ইফালে বা ইফালে তাৰপিছত ধুমাধুম আমি য'ত ত'ত হৈ আছিলোঁ ন দুটা আছিল দোকানৰ ফালে এগৰাকী বহি আছিল সেইখিনিত আৰু আমি দোকানী গৈছিলোঁ এফালে তাৰপিছত ধুমাধুম হেৰি কৰি মেলি আহিলোঁ আৰু এতিয়া শান্তি মানে ট্ৰেইনৰ ভিতৰত যিহেতু সোমালোঁ এতিয়া সেয়া ভয় লাগিছিলে মোৰ কিন্তু লাগিছিলে না গ'লে যাবগৈ তথাপিও মানে কিয় সময়টো ন বাছতো যাব পাৰি কিন্তু দেৰি লাগে ন বাছত ট্ৰেইনত হ'লে সুবিধা আৰু সেয়া ঘৰৰ পৰাতো সেইটো আশাৰে অহা হয় তাৰপিছত তুমি কি ভাবিছিলা কিবা ভাবিছিলা সেনেকৈ যে গম পালোঁ আমি এইখনেই হয় তুমি কৈছিলা যে মই এখন যোৱাৰ পিছত বোলে পিছতখনহে হ'ব মই দুটা পিছত বুলি কৈছে ইয়াৰ পিছত আহিব চাগে এইখনেই যে সেইখন নেজানো মানে ভবা নাই আৰু যাব হা হা দুটা পিছত এখন যাব মানে দুটা পিছত বুলি ক'লেতো গতিকে এইখনটো 1:30 বজাৰ পৰা আছে কৈছে মই দুটা পিছতো আহিব আৰু ঠিক আছে ইয়াৰ পিছৰখিনি দেখাম আৰু এটা কথা সকলোখিনি দেখুৱাম কিন্তু একেটা ভিডিঅ'ত দেখুৱাবলৈ বৰ বেছি দীঘল হয়গৈ সেইকাৰণে ভাবিছোঁ মই আমাৰ এই জাৰ্ণিঙৰ প্ৰতিটো মুহূৰ্তে আপোনালোকক দেখুৱাম কিন্তু খণ্ড খণ্ড কৰি গতিকে একেলগত দেখুৱাটোতো সম্ভৱ নহয় বহুত দীঘল হৈ যায় গতিকে চাই থাকিব মই খণ্ড খণ্ডকৈ যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম Babu, hello. Here Raja. আৰু এতিয়া বহি বহি আমনি লাগি গ'ল গতিকে অকণমান উঠি আহিলোঁ এনেকৈ দৰ্জাৰ সন্মুখলৈ এইফালে বা কেনেকুৱা লাগিছে আজি ট্ৰেইনত আহি আহি আছোঁ বহি বহি ইমান আমনি লাগিছিল সেইকাৰণে মই অকণমান থিয় হওঁ আৰু থিয় হৈ আহি ইয়াত দৰ্জাৰ সন্মুখত বহিছোঁ ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাব বাহিৰৰ পৰা মই যি দৃশ্য দেখিছোঁ তাৰে অকণমান আপোনালোকক দেখুৱাইছোঁ এয়া চাওক আৰু এতিয়া মাক কিবা ক'বলৈ কওঁ মানে এইটো তোমাৰ এতিয়া হয়নে তোমাৰ এতিয়া জোনাকে কৈছে মানে এনাই কিবা এটা ক'বলৈ দিয়া গতিকে এনাই কিবা এটা ক'ব এতিয়া আমাৰ মা হয় মা খুব কথা কমকৈ পাতে তাৰপিছতে মা মানে জমনিও হয় দেই এইটো কি কৈছা জোনাকে কৈছে মানে এনাকক দিবলৈ মানে এনাইকক ষ্টাৰ্ট কৰিবৰ কাৰণে তাৰপিছতহে আৰু আচলতে এনেকৈ ধেমালি কৰি গৈ আছোঁ যেতিয়া কোনোবা মন মাৰি থাকে নহয় ভাল নালাগে আৰু মা মনে কৰি আছোঁ যে সেইকাৰণে এনেদৰে মোবাইলটো অকণমান কিবা কোনোবা পাৰিছোঁ যাতে সেই আৰু মানে কিবা যাতে মন মাৰি থাকে নিশ্চয় কিবা এটা ভাবি থকা হয় গতিকে তেনেকৈ কৰিলে সেই ভাৱনাটোৰ পৰা আঁতৰ হয় সেইকাৰণে এনেকৈ যোগাই যোগাই গৈ আছোঁ কওক নমস্কাৰ বন্ধু বান্ধৱীসকল কৈ দিয়ক এয়া মোৰ ইফালে এটা নাতি সিফালে নাতি মাজতে মই আৰু আগফালে মোৰ ছোৱালী এয়া এতিয়া শিৱসাগৰ ষ্টেচন আৰু অকণমান ওলাইছোঁ আগফালে শিৱসাগৰত শিৱসাগৰত মানে আমাৰ লগত যোন যাবলৈ আছিলে তো অকণমান দেখা পাওঁ নেকি বুলি এনেকৈ আহিছোঁ কিন্তু আগততো দেখা পোৱা নাই এইফালেও দেখা পোৱা নাই চাগে দবাত উঠিলে নেকি ক'ৰবাত নাই উঠিলে চাগে সম্ভৱ নাই এইখিনিত নাই সেইটো দেখা নাই মই উঠিলে চাগে ক'ৰবাত ফোনটো লগোৱাচোন জুম বন্ধ এনে তুমি নোলাবা তুমি নোলাবা মই যে কৈছিলোঁ আপোনালোকৰ শিৱসাগৰত এগৰাকী যাব আমাৰ লগত মোবাইলটো লৈ কিনে নিজৰ মুখখন লুকুৱাইছে আৰু এইফালে সেইগৰাকী লগ পালোঁ মই ক্লিপ এটা লৈছিলোঁ জানেনে ইয়াৰ পৰা মানে এনেকৈ ধুনীয়াকৈ তাত থিয় হৈ যিহেতু শিৱসাগৰ ষ্টেচনত লগ হৈছোঁ ন তো মই লৈছিলোঁ ইমান ধুনীয়াকৈ ক্লিপটো কিন্তু যেতিয়া মই চাইছোঁ ক্লিপটো মোৰ মানে নহ'ল এয়া হ'ল মোৰ তই মোক কোন আকৌ
মানে বাইদেউ হেৰি মানে বাইদেউ মানে কথা পাতিবলৈ বিৰাট ভাল পায় এবাৰ যদি কথা পাতে নহয় কাকো পাতিব নিদিয়ে সেইকাৰণে সি নাপাতে তো ভাল গুণ ভাল গুণ তেওঁ কথা নাপাতে সেইকাৰণে বেছি ভাল পাওঁ আমি আৰু এওঁতো নকওঁ বা একো তাৰপিছত শুন মানে চাবি দিয়া মাকে যিটো চাবিটো দি থোৱা থাকে নহয় মোবাইলটো দিয়া লগালগ ডিঙিটো ঘূৰ খাই যায় সেইকাৰণে সিফালে ঘূৰ খালে সেয়া মৰম লগা ল'ৰাটো মানে হাঁহিটো ধুনীয়া যে সেইকাৰণে দেখাবলৈ অকণমান বেয়া পায় মুখ লাগিব বুলি মাকে শিকাই আনিছে ধুনীয়া যে হাঁহিটো সেইকাৰণে তই বোলে মোবাইলত নোলাবি আৰু মই বোলে ওলাম সেইকাৰণে ওলাই দিছে এনেকৈ তোমাৰতো বিৰাট ভাল লাগিছে চাগে এফালে আকৌ এজনী জীয়েককো পালা হে এফালে সেইজনী জীয়েকক পাই আছা কালিও পায় কিমান ভাল লাগিছে কোৱা অনুভৱ বিৰাট ভাল লাগিছে আৰু ক'বলৈ নাই আৰু ঠিক আছে তেতিয়া আমি এতিয়া একেলগ হ'লোঁ গোটেইখিনি এতিয়া গৈ থাকোঁ গৈ পাই মেলি কিনে নেদেখাওঁ চাগে বহুত দীঘল হ'বগৈ কৈছিলোঁ আগৰ ক্লিপত সেইকাৰণে আজি এই ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আৰু ইয়াৰ পিছৰ অংশখিনি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষলৈকে মানে এইটোতো শেষে কৰিলোঁ মানে নেক্সট ভিডিঅ' চাব আহি আছে অতি সোনকালে আজিলৈ তেন্তে বিদায় লৈছোঁ পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ৰ সৈতে আৰু আপোনালোক সকলোৱে সুস্থ থাকক কুশলে থাকক ধন্যবাদ বাই 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 কৈ বেটা বাই 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 দিয়া বাই বাই দিয়া বাই বাই কৈ দিয়া অ' বাইদেউ বাই বাই দি দিয়ক